Hi guys, মই কংকনাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ। মানে মই যোৱা কিছুদিন আগত এটা ভিডিঅ' বনাইছিলোঁ, মানে বৰদোৱা আৰু মৃত্যুঞ্জয় মন্দিৰ গৈছিলোঁ। তাতে কিছুমান ক্লিপ মই লৈছিলোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো চাওকচোন কেনেকুৱা পালে, আৰু যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই আগবাঢ়ি যাব পাৰোঁ, আগলৈ ছাপোৰ্ট কৰিব আপোনালোকে, তেতিয়াহে মই সফল হ'ব পাৰিম। বাকী ভিডিঅ'টো চাওক, লেটছ গ'। তো গাইজ বলক, ইমান পুৱাই ৰাতিপুৱা 5:30 বজাত আমি অকণমান ফুৰি আহোঁ। আমাৰ বাছখন আহিলে বলক উঠোঁ জল্দি। আৰু মই দেখুৱাই থাকিম আপোনালোকক যিমানখিনি পাৰোঁ। আৰু এই বাছখনৰ ৰং বিৰঙিবোৰ দেখিছেনে? কিবা এটা ভাল লাগিছে, সেইকাৰণে এটা শ্বটে লৈ ল'লোঁ। বাকী আমি ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে তেতিয়া গম পাব, আৰু স্কিপ নকৰিব ভিডিঅ'টো, তেতিয়াই এনজয় পাব। আৰু বাকী এতিয়া গৈ আছোঁ, ৰাতিপুৱাই হোৱা নাই, আপোনালোক দেখুৱাই থাকিম যিমানখিনি পাৰোঁ। আৰু এতিয়া বলক ভিডিঅ'টো এনজয় কৰক। যোৱা টাইমখিনি বেছি এনজয় নাপাব, আৰু মই যিটো বস্তু দেখুৱাই আছোঁ আপোনালোকে ভাল পাব বুলি আশা। মাজে গৈ আছোঁ দিয়ক, আৰু ঠাণ্ডা হাৱা লৈ। বাকী লাহেকৈ আৰু বেলিটো ওলাব, আৰু আপোনালোকক দেখুৱাই থাকিম। ৰাতিপুৱাৰ বেলিটো লাহেকৈ ওলালে দিয়ক, মানে বেলি ওলোৱাটো দেখিলোঁ একেলগে। বাকী গাড়ীখন ষ্টাৰ্ট দিছে আৰু আধা জেগা যাব হৈছে। रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना, तू चल टकर न कर अगर मगर, कैसा है। ফাইনেলি গাইজ বহুত সময়ৰ অন্তত পাই গ'লোঁ আমাৰ যিজন পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যিজনৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত বৰদোৱা আলিপুখুৰী নামৰ ঠাই। সেয়াই 1449 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱৰ বৰদোৱা থান, তেখেতে নিৰ্মাণ কৰা কিনো লিপিসমূহ আছে ভিতৰত চাবলৈ। এইডাল বৃহৎ ডাঙৰ শিলিকা, যিডালৰ তলত শংকৰদেৱে বহুতো প্ৰবন্ধ লিখিছিল আৰু জিৰণি লৈছিল, আৰু ইয়াতে ভক্তবৃন্দই এই থাপনাত ইয়াতে সেৱা জনায় তেওঁৰ পৰম গুৰুৰ ওচৰত। বাকী ইয়াতে কিছুমান শিল্পকলা আছে, যেনে হনুমানে এইটো ৰাম আৰু লক্ষ্মণক কান্ধত তুলাই লৈছিল, আৰু ইয়াৰ বৰুণ পক্ষী। মোৰ কিবা ভুল হ'ব পাৰে, নাজানিলে আপোনালোকে শুধৰাই দিব, যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিছোঁ। গাইজ আমি চাৰিওফালটো চাই আছোঁ। শংকৰদেৱৰ পবিত্ৰ স্থানত দৰ্শন ল'ব আহিছোঁ। তাকে ভিডিঅ'টো চাই থাকক। সেইটো কিজানি বৰদোৱা আলিপুখুৰী বুলি যে কয়, সেইটো শংকৰদেৱে বন্ধা আলিপুখুৰী। কিমান সঁচা কিমান দূৰ মিছা সেইটো নাজানো, আগৰ পূৰ্বপুৰুষে বনোৱা। বাকী চাৰিওফালে এইবিলাক পেইণ্টিং ধুনীয়া লাগিছে, আৰু ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আৰু কিনো আছে বলকচোন চাওঁ। ইয়াতে অকণমান নাম কীৰ্তন হ'ব, ইয়াতে ভক্তবৃন্দই বহিছে অকণমান তেওঁৰ ওচৰত নাম গাব, আৰু ইয়াতে চাকি বন্তি জ্বলাই দিলোঁ। বাকী চাই থাককচোন আৰু কি দেখুৱা। আৰু এইবাৰ আপোনালোকক দেখিবলৈ গৈ আছে এইটো পাটনাত, মানে শংকৰদেৱে ব্যৱহাৰ কৰিছিল, সম্ভৱ কোৱা নেকি পাটনাত মানে। আৰু এইটো আকাশী গংগা একদম ডাইৰেক্ট ফ্ৰণ্টতে আছে, মানে এইটো বহুত দূৰলৈকে বিস্তৃত আৰু বহুত ডাঙৰ। বাকী বলক, আৰু এটা মিউজিয়াম আছে আপোনালোকক দেখুৱাই আছোঁ। এই শংকৰদেৱৰ দিনৰে মানে এইবিলাক।
এটা মিউজিয়াম আছে মানে আগৰে বস্তুগিলা মানে সংগ্ৰহ কৰি থৈছে এইটো পিছৰ ঘৰটোত চাই আহিলোঁ মানে ফটো উঠাই এলাউড নাছিলে বাকী ভিডিঅ'টো চাই থাকক এইবিলাক শংকৰদেৱে লিখা বাণী এইবিলাক ৱালখনত গোটেই লিখা আছে সেইখিনি বাৰু সেইখিনি আপোনালোকক দেখুৱালোঁ এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ যাই আছোঁ মানে বেছি নাজানো না কি ক'ত কি জাগা আছে বাকী যিখিনি বাৰু সেইখিনি দেখুৱালোঁ আৰু আপোনালোকে এনজয় কৰিব স্কিপ নকৰি বাকী ব'লক লেটছ গো গাইজ এইটোৱে সেইটো মহামৃত্যুঞ্জয় মন্দিৰ কিমান ধুনীয়া চাওকচোন শিৱলিংগটোৰ তলত এটা মন্দিৰ আছে ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে বলকচোন তাতেও এটা সেৱা জনাওঁ ইয়াতে চাকি বন্তি দিয়া এইবিলাক ঠাই আৰু শিৱলিংগটোৰ মানে চাৰিওফালে মানে বৰলে বাল হৈছে চাৰিওফালে সেইবোৰ বৰল দেখিছেনে যদি এটা বা এটা ভাগিলে আৰু মানুহ থাকিব নোৱাৰা হ'ব যিমান বৰল আৰু ভিতৰৰ পেইণ্টিংবোৰ দেখিছেনে কি ধুনীয়াকৈ আঁকিছে মহাদেৱক বাকী এলাউড নাছিল কিন্তু ইয়াতে একো কোৱা নাছিল মানে ভিতৰত আৰু ফটো তুলিব মানা কৰিছে হ'লেও আপোনালোকক দেখুৱাই দিলোঁ ইয়াতে এটা শিৱলিংগ আছে কি ধুনীয়াকৈ বনাইছে ইয়াতে প্ৰসাদ চৌকাত দিয়ে নিৰ্মালি দিয়ে বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব আৰু যিসকলে নতুনকৈ আছে তেনে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নিউ ভিডিঅ'ৰ সৈতে আহিছোঁ বাই বাই